আজি দেওবৰীয়া বিশেষ বুলি গাহৰি মাংস অকণমান আনিলোঁ। তাকে আজি বনাওঁ বুলি ভাবিছোঁ। আলু, বিলাহী আৰু গাহৰি মাংস। প্ৰথমতে মই গাহৰিখিনি বইল কৰি লৈছোঁ। তাৰপিছত বইল হোৱাৰ পাছত কেৰাহীখন পাতি গৰম হ'বলৈ দিয়ে। মিঠাতেল দিলোঁ। মিঠাতেলখিনি গৰম হোৱাৰ পাছত ইয়াত পাঁচফোৰণ কেইটামান দি দিছোঁ। তাৰপিছতে দিছোঁ পিঁয়াজ, লগতে দিছোঁ আদা নহৰু অকণমান। আৰু দিছোঁ মিট মছলা, লাল মিৰ্চ পাউডাৰ, গৰম মছলা অকণমান দিছোঁ আৰু পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে ভাজি লৈছোঁ। তাৰপিছতে গাহৰি মাংসখিনি দি দিলোঁ। ভালদৰে মিহলাই গাহৰি মাংসখিনি অকণমান দেৰি ভাজি লৈছোঁ আৰু ইয়াতে দি দিছোঁ বিলাহী দুটা। বিলাহীখিনি দি অকণমান দেৰি লৰাই ঢাকোন লগাই থৈ দিছোঁ। মাজে মাজে লৰাই আছোঁ। তাৰপিছতে দিছোঁ হালধি আৰু সোৱাদ অনুসৰি দিছোঁ নিমখ। আকৌ এবাৰ ভালদৰে লৰাই গোটেইখিনি মিক্স কৰি লৈছোঁ। তাৰপাছতে মই ইয়াত কেঁচা জলকীয়া দুটা কাটি দিছোঁ। ঢাকোন লগাই থৈ দিয়াৰ পাছত আকৌ এবাৰ এনেদৰে লৰাই দিলোঁ। তাৰপাছত এইখিনি আধা সিজা হোৱাৰ পাছত মই ইয়াত দি দিছোঁ আলু। আলুখিনি দি ভালদৰে মিক্স কৰি 5 মিনিটমান ঢাকোন লগাই ৰাখি থৈ দিছোঁ। তাৰপিছতে মাজে মাজে লৰাই আছোঁ। আকৌ ঢাকোন লগাই ৰাখি থৈ দিম। তাৰপিছত এইখিনি আধা সিজা হোৱাৰ পাছত আকৌ লৰাই দিছোঁ। আৰু ইয়াতে মই দি দিছোঁ পানী অকণমান। আকৌ ঢাকোন লগাই ৰাখি থৈ দিছোঁ। চাওকচোন কিমান ধুনীয়াকৈ উতলি আছে। কালাৰটো কিন্তু বেলেগ আহিছে দেই, মোবাইলটোত ভালদৰে অহা নাই। আৰু আধা ঘণ্টামানৰ পাছত এয়া আমাৰ গাহৰি ৰেডি হৈ গ'ল। আজিলৈ ভিডিঅ'টো ইমানেই, বাই।